नमस्कार बंधुসকল মোৰ দুৱাৰা ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ মানে এইবোৰ কাম কৰাত বৰ এক্সপিৰিয়েঞ্চ and I was running far away would I run off the wall someday ঘৰত এনেই আছোঁ বেকাৰ আছোঁ বৰষুণ দিছে ওলাই যাব নাই এইফালে ওলাই গ'লেও এইফালে পুলিচৰ একেবাৰে টিকাকৰণটো কৰি আহিব লাগিব নহয় ঘৰতে মোৰ মানে অকণমানি ফুলনি এখন আছে সেইখন ফুলনিত মই আৱিষ্কাৰ কৰিম ফুলৰ টাব মানে আৱিষ্কাৰ কৰি ফুলৰ টাব লগাম এইকেইটা হৈছে এয়া 5টামান আনি দিছোঁ মই হেৰি কি বুলি কয় হৰলিক্সৰ বটল এনেই পৰি আছে কিবা এটা তো বোলো পুৰণা বস্তুৱে কিবা এটা কওঁচোন ধুনীয়া ধুনীয়া কৰি থাকে মই দেখি থাকোঁ মানে তো ময়ো ট্ৰাইটো কৰোঁ এতিয়া ট্ৰাই কৰিবলৈ হ'লে ফেব্ৰিক নাই ফেব্ৰিক লাগে হ'বলা ইয়াত বটলবোৰ প্লাষ্টিকৰ বটলত অলপ কালি মই ৰং মাৰিছিলোঁ ৰং নালাগিলে এইকেইটা মই ধেৰ যেতি ৰংকেইটা মিক্স কৰি দিছোঁ প্ৰিণ্টাৰৰ ৰং থাকি যায় যে সেইবোৰ ৰং আৰু কিবা কিবি ৰং মিক্স কৰি দিছোঁ লগাম লাগে নে নালাগে নাজানো লাগিলেও মই ফুল লগাম ৰং লাগিলেও ফুল লগাম মই ৰং নালাগিলেও ফুল লগাম তো আপোনালোকে ভিডিঅ'টো লাইক কৰি থাকক আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব স্ক্ৰিপ্ট নকৰিব লকডাউনত এনেই আছে মোৰ ভিডিঅ'কে চাওক কামত একোৱে দিয়া নাই লগাই নাই মোৰ নিজৰ ব্ৰাছ নহ'ব চাগে ডাঙৰ ব্ৰাছ ল'ব লাগিব এইকেইটা টুকুৰা হ'ল কালি মই মাৰিছিলোঁ মানে কালি মই অকল এটা ৰং মাৰিছিলোঁ প্ৰিণ্টাৰ ৰংকেইটা মাৰিছিলোঁ ইয়া Ja. এটা কথা বটলবোৰত নহয় ফুল লগাবলৈ এই সৰু সৰু ফুটা এনেকুৱা এইটোত আমি বেলেগ ৰং মাৰি দিলোঁ প্ৰাইমাৰ মাৰিলোঁ কোলা কোলা এই কোলা কোলা হৈ গ'ল একদম ধুনীয়া হৈ গৈছে এতিয়া দেখিবলৈ আগতে আপোনালোকে প্ৰাইমাৰ মাৰি ল'ব তাৰপাছত ইটো কালাৰ মাৰিব মই মানে এক্সপেৰিমেণ্ট কৰি পিনি যে গম পালোঁ লগত প্ৰাইমাৰ মাৰিব লাগে তাৰপিছত বেলেগ কালাৰ মাৰিব লাগে তেতিয়া কালাৰটো ৰখি যায় এইটো মই মানে বেলেগ কালাৰ মাৰিলোঁ চগত তাৰপিছত প্ৰাইমাৰ মাৰিলোঁ হ'লেও বেয়া লগা নাই দেখিবলৈ এইবোৰ মানে মাটি লৈ লৈছোঁ মই সাৰুৱা মাটি বাৰু এটা বটল ইয়াত ভৰাম এতিয়া তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এইটো এনেকৈ কৰি ল'ব ৰচিদৰ হৈ গ'ল অলপ ফুটা কৰি দিবা চেলাইনৰ পাইপ সোমাই যোৱাকৈ চেলাইনৰ পাইপডাল সোমাই দিবা এডোখৰলৈকে ইমান টুকুৰে এডাল পাইপত লগাবা আৰু এনেকুৱা বটলত ভৰাই দিবা তাৰ মটৰ পাইপডাল জইন কৰিলে পানী চবতে পৰিব এতিয়া শ্ল' মোশ্যন এইটো চিঙি দিছোঁ পাছত এয়া ল এইটো ভাল এইটো ক'ত দেখিবলৈ কি কোন আছে দাঙি গাড়ী কৈছিলোঁ
এতিয়া ইমান সৰু সৰুকৈ হৈছে, পাছত যেতিয়া ফুলিব মানে যেতিয়া ডাঙৰ হ'ব তেতিয়া বহুত ধুনীয়াকৈ ওলমি যাব। এই ফুলটো বহুত ধুনীয়া হয়, একদম পুৰা ওলাই যায়। হ'ব একো নহয়, ভালে লাগিব। ঐ এইকেইটা হৈ গ'ল। এইবোৰ একচুৱেলি ফুলিলে যেতিয়া হ'ব নহয়, যেতিয়া ধীৰে ধীৰে হৈ যাব তেতিয়া বেছি ভাল লাগিব। এইখন মানে মোৰ ফুলনি, এইবোৰ মানে হৈছে মোৰ সৰু সৰু ফুল। মই মানে বটল দি পিনি সৰু সৰু বটল দি পিনি ৰুইছোঁ। আপোনালোকেও ৰুব পাৰে এনেকৈ, ধুনীয়াকৈ ফুলি আছে। সেইটো কাৰণে মই ফকতীয়া মানে এনেই থকা কালাৰটো মাৰি দিলোঁ, ভাল লগা নাই দেখিবলৈ। কিন্তু এইটো দিছে নে ধুনীয়া দিছে দেখিবলৈ। বহুত যেতিয়া হৈ যাব তেতিয়া বেছি ধুনীয়া লাগিব। এইজোপা চাওক, এইজোপা কি ধুনীয়া। ধুনীয়া ফুল ফুলিছে। মোৰ ভাগৰ বেছি ফুল নাই বাৰু, মই বাৰু কৰিবলৈ সময় নাপাওঁ যে। যিকেইটা ফুলে ধুনীয়াকৈ ফুলিছে আৰু। সিহঁতি বেয়া হৈছে, মই ৰোৱা ফুল খাবলৈ আহিছে, দেখিছেনে বাৰু? হাই কৈ দে, হাই কৈ দে। দেখিছা মোক ফুল খাইছে, ইমান বেয়া ইহঁতি ফুল খাইছে। ये बा कट रहे हैं। এতিয়া এতিয়া মানে বাঁহ কাটি আনিছে, কিবা বেলেগ ফুল ধোৱা এডাল বনাই দিব বোলে মোৰ কাৰণে। তাকে চাই থাকোঁচোন কেনেকুৱা কি বনায়। মাটি খান্দি চলক এয়া নতুন এটা হৈ গ'ল আমাৰ ফুলৰ টাব থোৱা, মানে কি আৰু ফুলৰ টাব বুলি নহয়, একচুৱেলি কিনিনো কেলে আনিব লাগে টাববোৰ, নিজে নিজে লগাব পাৰি দেখোন। এইবোৰ ধুনীয়া ধুনীয়াকৈ যেতিয়া তললে তললে বৈ হৈ যাব তেতিয়া ধুনীয়া হ'ব দেখিবলৈ। এইটো আপোনালোকে পুৰণা বস্তুবোৰে বনাব পাৰিব। আপোনালোকে ভিডিঅ'টো ভাল পালে ঘৰতে এনেই আছে যদি এপ্লাই কৰিব পাৰে। নিজেও সৰু সৰু বস্তুবোৰ কাটি মেলি চিলাই কৰি কিবা কিবি কৰক, এনেইহে থাকিব ঘৰত এতিয়া লকডাউন যিহেতু। আৰু চবেই ঘৰত ভালকৈ থাকক, চেনিটাইজাৰ ব্যৱহাৰ কৰক, মাস্ক ব্যৱহাৰ কৰক, ওলাই নাযাব, ঘৰতে থাকক, চবেই ভালকৈ থাকক। বাই বাই।